ওলাইছো আৰু এতিয়া আমি গৈ আছো এঠাইত আৰু ক'ত গৈ আছো দেখাই আছো বাৰু আৰু বহুত দিনৰ মূৰত ওলাইছো ভিডিঅ' দিব লাগিছে চাব দে সকলোৱে তো দেখাই আছো দেই যেহেতু ইয়াত ছট পূজা বহুত ডাঙৰকৈ হৈ আছে আৰু মই আজি আহিছোঁ ফাৰ্ষ্ট টাইম চাবলৈ ছট পূজা তো বলকচোন চাওঁ কেনেদৰে হয় কি নিয়ম কৰে কি লৈ চব চাওঁ আৰু বহুত মানুহ আছে ইয়াতে একদম ভিৰ একেবাৰে ক'ত যাওঁ কি কৰোঁ এনেকুৱা লাগিছে আৰু তাত সোমাই লওঁ সোমাই পেলাই তাৰে চব নীতি নিয়ম যিখিনি আছে সকলোবোৰ দেখাই আছে আপোনালোকক তো বলক যাওঁ আমি ৰাতিয়ে হ'ল আৰু ইয়াতে মই ফাৰ্ষ্ট টাইম চালোঁ বহুত বেছি ভাল লাগিছে আৰু বিশেষকৈ মোৰ দিনতকৈ ৰাতিৰ পৰিৱেশটো বেছি ভাল লাগিছে ডেকোৰেশ্যন হয় নে কি হয় মই ভালকৈ গম পোৱা নাই বাৰু নাজানো মানুহবিলাকে চোন ছিঙি লৈ গৈ আছে ডেকোৰেশ্যন নহয় চাগে এনে থৈ দিছে চাগে তো গম নাপাওঁ আৰু দেখিবলৈ কিন্তু ভাল লাগিছে কিবা এটা আৰু ইমান ভিৰ যে ভিতৰলৈ সোমাব চান্সে নাপালোঁ তথাপিতো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম বাৰু বলকচোন আৰু চাওঁ কি আছে কি নাই ছট পূজাৰ নিয়মখিনি ইয়াতে হৈ আছে
মানে গোটেইখিনিতো দেখাব নোৱাৰিলোৱে কাৰণ ইয়াত ইমান মানুহ আছে মানে কি কৰিম গোটেইখিনি ল'ম বুলি ভাবিছিলোঁ বাট লোৱা নহ'ল যিখিনি পাৰোঁ সেইখিনি ল'লোঁ আৰু এতিয়া মানে কি হ'ল দিনতটো মানে মোৰ বেছি ভাল লাগিছে ৰাতিৰ পৰিৱেশটো চ' যিখিনি পাৰোঁ চেষ্টা কৰিলোঁ আৰু যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ত' বাই বাই এটা বস্তু কোৱা নহ'ল বেল আইকনটো দবাই দিব দেই বাই বাই